নিশ্চয় তেনেকুৱা সুযোগ পালে মই নিশ্চয় উঠাম। আজি মই ছাপ্লিমেণ্টাৰী কুৱেশ্যনত সুধিব খুজিছিলোঁ, কিন্তু মই নোৱাৰিলোঁ। আজি ৰিটেন কুৱেশ্যনত মই ইতিমধ্যে সুধিছিলোঁ মোৰ সমষ্টিৰ অন্তৰ্গত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ কথা, যিবিলাক আমাৰ টিচাৰ আছে, টিচাৰসকলৰ যিবিলাক তেওঁলোকক সোনকালে মানে এপইণ্ট কৰাৰ কথা। আৰু বহু এনেকুৱা স্কুল আছে, আমাৰ স্কুলবিলাকত কি হয়, ছাত্ৰ ছাত্ৰী বহুত থাকে, সেই অনুপাতে শিক্ষকৰ সংখ্যা যথেষ্ট কম। গতিকে শিক্ষক কেতিয়া তেওঁ নিযুক্তি দিব, সেই ক্ষেত্ৰতো মই কুৱেশ্যন কৰিছিলোঁ। আৰু মই ভাবোঁ খুব সোনকালে চৰকাৰে এই ব্যৱস্থাপনা কৰিব বুলি আমি আশাবাদী। আমি দেখিছোঁ আপোনাৰ সমষ্টিত ছিংগল টিচাৰতে চলি আছে কিছুমান স্কুলত, এই বিষয়টো নাই, এইটো বিষয়লৈ সেইকাৰণে ক'লোৱেই মই অলপ আগতে, কাৰণ বহু এনেকুৱা স্কুল আছে ছিংগল টিচাৰে চলি আছে। আৰু ছিংগল টিচাৰে চলি থকা স্কুলবিলাকত বা বিদ্যালয়বিলাকত আপোনালোকে দেখিছে প্ৰায় 50ৰ ওপৰত ষ্টুডেণ্ট আছে, ক'ৰবাত 100ৰ ওপৰত ষ্টুডেণ্ট আছে। গতিকে এই যি ছিংগল টিচাৰৰ ব্যৱস্থাপনাটো সোনকালে ইয়াতে শিক্ষক নিযুক্তি কৰি এই সমস্যাটো সমাধান কৰিব লাগে, কাৰণ আনুষ্ঠানিক শিক্ষাৰ মূল কেন্দ্ৰবিন্দু হৈছে LP স্কুলসমূহ, হয়নে নহয়? গতিকে মই খুব সোনকালে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ, খুব সোনকালে এই সমস্যাটো যাতে সমাধান কৰে।